পাইহে ৰতনৰ মাক এনেকে অত্যাচাৰ কৰিব নাপায় মই নিজে দিব পাৰি নহয় দেখিছো নিজে এইটো হাতৰ কিলা কটিলে চাবই নোৱাৰি চাও গাটো দিয়ক এইফালে লোকৰ মানুহৰ গাত হাত দিবই নোৱাৰি আমাৰ চোৱাচোন একেবাৰে সেই কামিহাৰ হাৰমনিয়াম বজাব পাৰি কপাহৰ দৰে কোমল সেইকেইটা কোন মানুহ পালাগৈ হয়নে নেপায় কিন্তু দেই ৰতনৰ মাক নেপায় ডেকা কালৰ সেই বেৰিয়া হাঁহিটোৰে কোমলীয়া গাভৰুক কোমলীয়া কলিজা থকা সাকা কৰাটো আকৌ মোক দুখ দিয়ে ভাগ্য ভাল মই আহি সেই হাঁহি চিৰদিনৰ কাৰণে বন্ধ কৰিলোহি বুজিছে হ'ব হৈছে বহুত শুনালা নেপায় কিন্তু দেই ৰতনৰ মাক ৰাম চকুত চাবোন সোমোৱাইছা কিয় দৌৰিছে একো নহয় ৰ'ব জুনুকা কলৈ গলি জুনুকা গা মুচিবলৈ লেপ কম্বল কি আছে মই মোৰ গাত লেতেৰা গাড়ীত হেমজি বেলে পানী ঢলানি ঢালিছে কেনেকৈ মাইক কচিয়াই দিছে চোৱা উশাহ বন্ধ হৈ যাব এতিয়া জুনুকা কেনি গলি কালি আবেলি মই কি কৈ থৈছিলো কি কৈছিলিনো কিয় আজি ফটিকদাৰ বাইক ৰবাব টেঙা পাৰি খোৱাৰ কথা নাছিল হয়তো আমিনো ইমান পাহৰিব লাগে নে এতিয়া কি কৰিবি যাবিনে নাযাও তোৰ চাগে জাং জাং লাগি আছে চা ফটিকদা কেউ কিছু নথকা মানুহ এতিয়া যদি ঘৰত অকলে অকলে ভাত বনাই আছে সেই ঘৰ থাকিলে বাৰীত কেনেকৈ সোমাবি এইটোনো কিবা কথা নে শুন তহঁত দুইজনীয়ে ফটিকদাৰ লগত ভালই লগোৱা কথা পাতি থাকিবি তাৰপিছত কি কৰিব লগা আছে মই কৰিম নহয় পাৰিবি তেতিয়াহলেতো কোনো কথাই নাই বল কিবা খং উঠিব বাপেকে খা বাপেকে এতিয়া চাউলৰ লগত চাহপাত কোনে মিহলি কৰিলে পেটৰ ভোকত একবাৰ খালে যে চাহ খোৱা নহব ভাত খোৱা নহব মানুহবোৰক ইমান কওঁ হেৰৌ মাইকী মানুহৰ নামত এইখন ঘৰত চেউৰি গৰু জনো নাই পাকঘৰত যেতে সোমাব নালাগে কথা শুনিলেহে ইহঁতে মোৰ ঘৰখন কি ৰেলৱে ষ্টেচন বুলি ভাবিছে নেকি ফটিকদা অকলে অকলে কিনো কৰি আছ তহঁতে মূৰটো গৰম কৰিব আকৌ আহিলি নে কি হ'ল গৰম হৈ আছ যে গৰম নহয় মানে এইবোৰ কি চাউলৰ লগত এইবোৰ কি চাহপাত আৰু মচুৰ দালি তেতিয়াহ'লে চোৰে পুলিচে লগালগি হলে দেখিবলৈ ভাল চাউলে চাহপাতে লগালগি হলে কেনেকুৱা কথা ইছ ৰাম কোনে কৰিলে বৰ বেয়া কথা হৈছে দেই ইছ ৰাম তই চাগে মনে মনে আমি কৰি আছিলো বুলিয়ে ভাবিছিলি পাই তহঁতে মোক খাপৰ খুট বেচা যাৰ আমি নহয় দেই বিদ্যা শপত ইছ ৰাম চাও দে আমিয়ে বাচি দিওঁ দে ল চাহ খা তই কৰিলি আৰু কোনজনে বুঢ়ী মায়ে কৰি দিব ইয়াকে যে পাইছ সেইকাৰণে তোক আমি কৈ থাকো বোলো সোনকালে কামটো কৰ নব এজনী আমাক লাগে নহয় মোৰ নিচিনা খুনাটোলে কোনে চলি দিব মানুহ এজনী গোটাই লৈ যাবলৈ কম ডাঙৰ কথা তাতে 2 বছৰকে ধৰি খালী খেতি হোৱা নাই দুবিঘাকৈ কুঁহিয়া বনৈ হাতীয়ে তহিলং কৰিলে এতিয়া বিচনাত পৰিলে ছোৱালী চিন্তাত কৈ কুঁহিয়া পাই চিন্তাহে মনলৈ বেছি আহে হেৰৌ টিকেটো ব্ৰহ্মখোজ কোনে মাৰিলি তইহে ৰবাব টেঙা খাওঁ আকৌ ছিগিলে
কৈছো ৰ তোক তাৰমানে আজি মোক আচল চোৰে পালে ইহঁতে মানে চেন্নাইত চাউল বচা নাছিল ইহঁতক মই ঐ ফটিক ফটিক ঐ নিলে ঐ এজনীয়ে গোটেই সোপা নিলে ঐ ফটিক সেই মুখৰ আগৰ পৰা পকা পকা চাই তিনিটা ৰবাব টেঙা চিঙি পলালে নহয় ৰহ ইহঁতক আজি খিয়াল খেদা দিলো মৰিলো মোলৈ খেদা মাৰি আহে জুনুকাৰ বাপেকটো পাহাৰৰ লগাটো দালৈ কাটিব উঠালৈ কাটিব আহে জুনুকাৰ বাপেকটো পাহাৰৰ লগাটো দালৈ কাটিব উঠালৈ কাটিব আহে জুনুকাৰে লগতে আছিলে মুৰলী লিমাই ভাবিছো মই জুনুকাৰ মাক বাপেকে গম নাপায় জুনুকাৰে লগতে আছিলে মুৰলী লিমাই ভাবিছো মই জুনুকাৰ মাক বাপেকে গম নাপায় জুনুকাৰ মাজনী আকাশৰে চিলনি দেখিলে ঐ খেদা মাৰে পালো বুলি নিগনি হে মৰিলো দিনে নিশা টোপনি নাহে মৰিলো দিনে নিশা টোপনি নাহে পলুৱাই তোক নিবৰে মন চিং চিং চাং চাং কৰে দেহা গালে কাটি কৰি মোলৈ কেঁচা চিং চিং চাং চাং কৰে দেহা গালে কাটি কৰি মোলৈ কেঁচা চাই থাকিলে হেঁপাহনো মোৰ নপলাই এৰি যাওঁ পেটৰে ভাত মৰিলো জুনুকা জোকালো আজি মৰিলো শিয়াল খেদা দিলো আজি মৰিলো জুনুকা জোকালো আজি মৰিলো শিয়াল খেদা দিলো আজি মৰিলো